এয়া আমাৰ তামোলচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ স্থলীত আমি আছোঁ। আমাৰ আপোন, আমাৰ হৃদয়ৰ, আমাৰ প্ৰাণৰ বিদ্যালয়খন, য'ত আমি শিক্ষা গ্ৰহণ কৰি ক্ৰমান্বয়ে আগুৱাই গৈছিলোঁ। তাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে চলি আছে। এয়া পতাকা উত্তোলনৰ বেদী আপোনালোকক আমি দেখাইছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গ'ল ইতিমধ্যেই। এয়া আমাৰ স্বনামধন্য প্ৰতিষ্ঠাপক, প্ৰধান শিক্ষক, শিক্ষকসকল, কৰ্মচাৰীসকল, যিসকলে এই সংসাৰত বৰ্তমান নাই, তেওঁলোকৰ যি বাধান্যতাত আমাৰ এই স্কুলখন গঢ় লৈ উঠিছিল, সৌজন্যতাত আমি দেখাইছোঁ। এয়া বিদ্যালয়ৰ পতাকা, এয়া বিদ্যালয়ৰ পতাকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ কাৰ্যালয়। এয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ শিক্ষাৰ্থী মঞ্চৰ বাইদেউ আছে। এয়া আমাৰ বাইদেউ আছে, প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী বিদ্যালয়ৰে। আমাৰ ছাৰ আছে, আমি দেখাবলৈ বিচাৰিছোঁ। গতিকে এটা পৰিৱেশ আপোনালোকক আমি দেখাই আছোঁ। আমাৰ শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিছে আজি কেইমাহমানৰ আগতে সতীশ চন্দ্ৰ নেওগ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি আমাৰ এই মঞ্চৰ। গতিকে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ এই স্কুলত কৰ্মৰত শিক্ষক মহোদয়, এয়া আমাৰ প্ৰদীপ দা আমাৰ চতুৰ্থ শ্ৰেণী বৰ্গৰ কৰ্মচাৰী। গতিকে আমি আপোনালোকক গোটেই মণ্ডপ দেখাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে যে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ক্ষেত্ৰধৰ শৰ্মা ডাঙৰীয়া আৰু প্ৰধান শিক্ষক প্ৰয়াত ভুৱন চন্দ্ৰ নেওগ ডাঙৰীয়াৰ শুৱনি মণ্ডপ। আমি যদি অলপ জুম কৰি দিওঁ দেখিম মঞ্চ, এই মঞ্চ দেখাবলৈ বিচাৰিছোঁ। এয়া আমাৰ কাৰ্যালয় ব্যৱস্থা। এয়া আমাৰ মূল প্ৰৱেশদ্বাৰ, সন্মুখতে আমাৰ আৰক্ষী জোৱানসকল বহি আছে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মহোদয় আহিছে, এয়া আমি দেখাব বিচাৰিছোঁ। এয়া আমাৰ ভগামুখ আৰক্ষী চকীৰ জোৱানসকল বহি আছে। আমি প্ৰৱেশদ্বাৰৰ ফালে আহি আছোঁ, ক্ৰমান্বয়ে আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আমাৰ ব্যৱস্থাৰ সম্পূৰ্ণ ব্যৱস্থিত হৈ আছে। প্ৰৱেশদ্বাৰ, মূল প্ৰৱেশদ্বাৰতে চফ লৈ পেলাই এখেতলোক আছে। গতিকে আমি আপোনালোকক দেখাব বিচাৰিছোঁ সম্পূৰ্ণ ব্যৱস্থাৱলী। তাৰপাছতে আপোনালোকক দেখাইছোঁ যে মূল প্ৰৱেশদ্বাৰত আমাৰ দুগৰাকী প্ৰাক্তন ছাত্ৰী সম্পূৰ্ণ অভ্যৰ্থনাত ৰত হৈ আছে। তেওঁলোকৰ আমি নামটো জানিব বিচাৰিম। কি নাম আছে তোমালোকৰ? জানমণি। তোমাৰ কোন চনত তোমালোক ইয়াৰ পৰা ওলাই গৈছিলা? 22 চনত। ধন্যবাদ। এয়া মোৰ অতি অন্তৰংগ বান্ধৱী এই জোনমণি, আমাৰ সংগীতা, এয়া আমাৰ ৰূপাঞ্জলি ভট্টাচাৰ্য। গতিকে আমি একেলগে শিক্ষা গ্ৰহণ কৰিছিলোঁ। মোৰ লগৰ বৰ্তমান এওঁলোক তিনিগৰাকী আহিছে আৰু আহিব আশা ৰাখিছোঁ ভৱিষ্যতে। ইয়াতে আমি দেখাইছোঁ আপোনালোকৰ ছেলফি পইণ্ট। ইয়াতে আমাৰ ব্যৱস্থা কৰাইছিলে আমাৰ স্কুলৰ বিদ্যালয়ৰ শিক্ষক, আমাৰ সকলো শিক্ষাগুৰু দিগন্ত বৰুৱা ডাঙৰীয়া। লগতে দেখাইছোঁ আপোনালোকৰ ছেলফি জোন দেখাইছোঁ। ৰাতিলৈ মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া আহিব। এই সমগ্ৰ দৃশ্যাৱলী আপোনালোকক মই ভিডিঅ' যোগে দেখাব বিচাৰিছোঁ। কাইলৈ আহিব। আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। এয়া কাৰ্যালয়ত বহি আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। এওঁলোক পঞ্জীয়নত ব্যস্ত হৈ আছে। আমাৰ লাচিত দা আছে, এয়া প্ৰাক্তন ছাত্ৰ। এই গোটেই ব্যৱস্থাৱলী আপোনালোকক দেখাইছোঁ সুন্দৰকৈ। ইফালে যদি আমি মন কৰোঁ তেতিয়াহ'লে বিদ্যালয়ৰ পৰিৱেশ আপোনালোকে দেখিব। এয়া স্বৰলিপি গ্ৰন্থাগাৰ ভিতৰত আমি যাম বাৰু ভৱিষ্যতে। বহি আছে আমাৰ দাদাসকল বহি আছে। আমি আপোনালোকক দেখাব বিচাৰি আছোঁ। নিশ্চয় দেখিছে
এয়া মঞ্চ, সুন্দৰ ব্যৱস্থাপনাৰ মঞ্চ সুন্দৰ ব্যৱস্থাপনাৰ মঞ্চ সুসজ্জিত কৰি ৰখা হৈছে, আপোনালোকে দেখিছে নিশ্চয়। এয়া আমাৰ শব্দযন্ত্ৰীসকল বহি আছে, লগে লগে গোটেই পৰিৱেশ আপোনালোকক দেখাইছোঁ। এতিয়া গুৰু শিষ্য অন্তৰংগ আলাপ আছে, গুৰু শিষ্য অন্তৰংগ আলাপ কিছু সময়ৰ পাছতেই আমি অনুষ্ঠিত কৰিম, গতিকে এই দৃশ্যাৱলী আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। লগে লগে আমি দেখাম আমাৰ সকলোৱে শ্ৰদ্ধাৰ লীলা দত্ত ছাৰ, আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক, মোৰ শিক্ষাগুৰু বহি আছে। আমাৰ এয়া সুৰেন শৰ্মা ছাৰ, তেখেতলোক বহি আছে। আমি গোটেই দৃশ্যাৱলী আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ কমলা গগৈ ছাৰ, এয়া সকলোৱে শ্ৰদ্ধাৰ। আমি যদি দেখাব বিচাৰোঁ, আমি চেষ্টা কৰিছোঁ আপোনালোকক। এয়া দেখিছোঁ স্বৰলিপি গ্ৰন্থাগাৰ, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি। এয়া সুভাষ নেকি বাবলু? হাই, আমাৰ শব্দযন্ত্ৰী হ'লো। আমি দেখাইছোঁ এয়া আমাৰ আজি গ্ৰন্থাগাৰ ইয়াত আছে, স্বৰলিপি গ্ৰন্থাগাৰ আমি দেখাবলৈ বিচাৰিছোঁ। সুন্দৰ ব্যৱস্থাপনা, সুন্দৰ এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কিতাপ চাই আছে।